নমস্কাৰ বন্ধু বান্ধৱীসকল জুণ্টিকচাৰি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই চাগে, মোৰো ভালেই। আজি মই চাহৰ লগত খাবৰ কাৰণে ঘৰতে নিমকি বনাইছিলোঁ। ভাবিলোঁ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ডাঙৰ সাইজৰ এটা বাটি লৈছোঁ আৰু বাটিত 500 গ্ৰামৰ এটা ময়দা পেকেট খুলি লৈছোঁ নিমকি বনাবৰ কাৰণে। এতিয়া প্ৰথমে ময়দাখিনিত মই অকণমান নিমখ দিছোঁ, লগতে বেকিং আৰু কালজিৰা দি ময়দাখিনি ভালদৰে মই মিক্স কৰি ল'ম। সকলোবিলাক মিক্স কৰাৰ পাছতে এতিয়া মই ময়দাত অলপমান ৰিফাইন তেল দি দিছোঁ। নিমকি বনাওঁতে বেকিং আৰু ৰিফাইন তেল দিলেহে নিমকিখিনি খাবলৈ ভাল হয়, মচমচীয়া হয়। এতিয়া ৰিফাইন তেল দিয়াৰ পাছতে আকৌ ময়দাখিনি ভালদৰে মিক্স কৰিব লাগিব। এতিয়া অলপ অলপকৈ পানী দি ময়দাখিনি ভালদৰে আটাৰ দৰে মুঠি ল'ব লাগিব। এখন হাতেৰে মোবাইল ধৰিছোঁ কাৰণে অলপ অসুবিধা হৈছে দেখাবৰ কাৰণে। মই আটাৰ মুঠাৰ দৰে ময়দাখিনিও ধুনীয়াকৈ মুঠি ল'লোঁ। আপোনালোকে যিমানতে মুঠিব সিমানেই নিমকিটো খাবলৈ ভাল হয়। এতিয়া মই ময়দাখিনি 10 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। এতিয়া প্ৰায় 10 মিনিট হৈ গৈছে ঢাকি থোৱা। এতিয়া ময়দাখিনি মই ৰুটি বনোৱাৰ দৰে লাডু কৰি লৈছোঁ। এতিয়া লাডুখিনি ৰুটি বেলাৰ দৰে ভালদৰে বেলি ল'ব লাগিব পাতলাকৈ, আৰু এখন চাকুৰে এনেদৰে কাটিব লাগিব। আপোনালোকে কাটোতে নিমকি ষ্টাইলত কাটিব, নহ'লে দেখিবলৈ বেয়া লাগে। মই নিমকি কেনেদৰে কাটিছোঁ আপোনালোকে ভালদৰে মন কৰিব, তেতিয়া আপোনালোকেও পাৰিব। নিমকি বনাবলৈ বেছি টান নহয়, কম সময়তে সহজ পদ্ধতিৰে বনাব পৰা যায়। এতিয়া মই নিমখিনি এখন পেপাৰত এনেদৰে ৰাখি লৈছোঁ। এতিয়া মই নিমকি বনাবৰ কাৰণে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ৰিফাইন তেল অলপমান বেছি পৰিমাণে দিব লাগে, তেতিয়াহে নিমকিটো ধুনীয়াকৈ ফুলে আৰু খাবলৈ ভাল হয়, মচমচীয়া হয়। তেল গৰম হোৱাৰ পাছতে মই নিমকিবিলাক দি দিছোঁ। অলপ অসুবিধা হোৱাৰ বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ। আপোনালোকে গেছটো মিডিয়াম ফ্লেমতে ৰাখিব, হাই ফ্লেমতো নাৰাখিব। আৰু এটা কথা মন কৰিব, ৰিফাইন তেলখিনি বেছি পৰিমাণে গৰম হ'বলৈ নিদিব। তেলখিনি বেছিকৈ গৰম হ'লে বাহিৰতো সিজে আৰু ভিতৰতো কেঁচা হৈ থাকে, মানে সেমেকি থাকে। আপোনালোকে তেলখিনি কম পৰিমাণে গৰম হওঁতে নিমকিখিনি দিব। মই ময়দাখিনি মুঠি লওঁতে অলপমান কালজিৰা ব্যৱহাৰ কৰাৰ কাৰণে তেলত অলপমান ক'লা ক'লা পৰিছে, কিন্তু কোনো কথা নাই। নিমকি ফ্ৰাই হোৱাৰ পাছতে হেতাৰে উঠালে তেলতে ক'লাবিলাক থাকি যায়। মই নিমকি কাৰোঁতে তলত এখন পেপাৰ পাৰি লৈছোঁ। পেপাৰখন পাৰি ল'লে নিমকিৰ তেলখিনি ধুনীয়াকৈ টানি লয় আৰু বৈয়ামত থ'বৰ কাৰণে নিমকিখিনি খুবেই ভাল হয়। বন্ধু বান্ধৱীসকল, মই নিমকি বনোৱা পদ্ধতি আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাবচোন। লগতে নতুন কোনোবাই মোৰ চেনেলটো চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু নিমকি ৰেচিপিটো কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।